নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মই ভৈৰৱ ছাৰে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম দশম শ্ৰেণী গণিতৰ তৃতীয় অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। আমি এই অধ্যায়ৰে অনুশীলনী 3.1ত থকা প্ৰশ্নকেইটাৰ সমাধান আজি আমি আলোচনা কৰিম। আহচোন ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি চাওঁ 1 নম্বৰ প্ৰশ্নটো। 1 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হ'ম। এই পৰিস্থিতিটোক বিজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা। ইয়াতে ৰহিম অৰ্থাৎ বাপেকে জীয়েকক কৈছে 7 বছৰ আগৰ কথা কৈছে আৰু ইয়াতে বাপেক আৰু জীয়েকৰ বয়সকেইটা আমি ধৰি তাক আমি এটা সমীকৰণ বনাব লাগিব আৰু তাৰ গ্ৰাফ বনাব লাগিব। প্ৰথমে সমীকৰণ বনাবৰ কাৰণে চলক দুটা ধৰিব লাগিব। প্ৰথমে আমি চলক ধৰিম বাপেকৰ বয়সৰ কাৰণে বা ৰহিমৰ বয়সৰ কাৰণে। বাপেকৰ বয়সৰ কাৰণে চলকটো ধৰিম আমি x বছৰ, বাপেকৰ বয়সটো ধৰিলোঁ x বছৰ আৰু জীয়েকৰ বয়সৰ কাৰণে ধৰিম y বছৰ। দুটা চলক হৈছে, এটা চলক হৈছে x আৰু আনটো চলক হৈছে y। এতিয়া আমি প্ৰথম পৰিস্থিতিৰ পৰা এটা আমি সমীকৰণ বনাম। সেইকাৰণে আমি লিখি ল'ম একৰ্ডিং টু দ্য কুৱেশ্যন বা প্ৰশ্নমতে 7 বছৰ আগৰ কথা কৈছে। এতিয়া তোমাৰ যিটো বয়স 7 বছৰ আগতে তোমাৰ বয়সটো 7 এটা কম হৈ আছিল। সেইকাৰণে বাপেকৰ বয়স এতিয়া হৈছে x কিন্তু 7 বছৰ আগতে কিমান হ'ব x - 7। জীয়েকৰ বয়সটো এতিয়াহে y আছে কিন্তু 7 বছৰ আগতে 7 এটা কম হৈ আছিল, গতিকে আমি লিখিব লাগিব y - 7। এইটো কথা তোমালোকে মনত ৰাখি ল'বা। যদি আগত বুলি কয় 7 বছৰ আগত বা 6 বছৰ আগত বুলি ক'লে তোমালোকে বিয়োগ কৰিব লাগিব। যদি পিছত বুলি ক'লে তোমালোকে তাৰ ওলোটা যোগ কৰিব লাগিব। ইয়াত যিহেতু আগৰ কথা কৈছে গতিকে 7 এটা আমি বিয়োগ কৰিম। আৰু 7 বছৰ আগতে কি হয় কৈছে বাপেকৰ বয়স মোৰ বয়স অৰ্থাৎ দেউতাকে কৈছে যে দেউতাকৰ বয়সটো কি হ'ব জীয়েকৰ বয়সৰ 7 গুণ আছিল। গতিকে আমি লিখিব পাৰোঁ ইয়াতে বাপেক অৰ্থাৎ ফাদাৰ দেউতাকজন কি হ'ব জীয়েকৰ বয়সৰ 7 গুণ হ'ব। 7 ইনটু ডাটাৰ দি ইয়াতে কি কৰিলোঁ আমি লিখিলোঁ যে জীয়েকৰ বয়সৰ 7 গুণ বুলি লিখিলোঁ। ইয়াতে প্ৰথমে লিখিম বাপেকৰ বয়সটো আমি উলিয়াই থৈছোঁ 7 বছৰ আগতে হ'ব x - 7, জীয়েকৰ বয়সটো হ'ব y - 7, কিন্তু জীয়েকৰ বয়সৰ 7 গুণ হোৱাৰ কাৰণে 7 এটা আমি গুণ বা পূৰণ কৰিব লাগিব, তাৰপিছতে আমি এটা সমান চিন দিব পাৰোঁ। তেতিয়াহ'লে কি হ'ব চোৱা বাপেক আৰু জীয়েকৰ বয়স দুটা সমান হোৱা নাই, কিন্তু জীয়েকৰ বয়সৰ 7 গুণটোৰ লগত দেউতাকৰ বয়সটো সমান হৈ গ'ল, গতিকে ইয়াতে সমান চিন এটা দিলোঁ। বাওঁফালে থকা ব্ৰেকেটটো তোমালোকে আঁতৰাব লাগিব অৰ্থাৎ পূৰণ কৰিব লাগিব। সেইকাৰণে হ'ব x - 7 = 7y - 49। এতিয়া আটাইকেইটা পদ লৈ আহিবা তোমালোকৰ বাওঁফাললৈ x - 7y - 7 প্লাছ 49 = 0। বিয়োগ কৰিব পাৰিবা 7 আৰু 49, তেতিয়াহ'লে হ'ব x - 7y প্লাছ 42 = 0। এইটো হৈছে আমাৰ প্ৰথমটো সমীকৰণ। আমি প্ৰথম সমীকৰণটো পালোঁ x - 7y প্লাছ 42 = 0। এবাৰ আমি যাম 2 নম্বৰ পৰিস্থিতিটোলৈ। 2 নম্বৰ কৈছে যে 3 বছৰৰ পিছৰ কথা কৈছে। 3 বছৰৰ পিছত বাপেকৰ বয়স যিটো x আছে xৰ লগত 3 এটা যোগ হ'ব আৰু জীয়েকৰ বয়স y আছে yৰ লগত 3 এটা যোগ হ'ব। আৰু সেই 3 বছৰৰ পাছৰ কথাটোৰ পৰা আমি এটা সমীকৰণ বনাব লাগে। ইয়াতো আমি একেধৰণে পাম দেউতাকৰ যিটো বয়স সেই বয়সটো কি হ'ব জীয়েকৰ বয়সৰ হ'ব 3 গুণ 3 ইনটু ডাটাৰ বা 3 গুণ হ'ব। সেইকাৰণে আমি প্ৰথম লিখিম দেউতাকৰ বয়সটো হৈছে x + 3 = জীয়েকৰ বয়সৰ 3 গুণ। 3 গুণ হোৱাৰ কাৰণে 3 পূৰণ কৰিম কাৰ সৈতে জীয়েকৰ বয়সটো হৈছে y + 3। এতিয়া আমি বাওঁফালে পূৰণকেইটা কৰি দিম, তেতিয়াহ'লে হ'ব x + 3 = 3y + 3 3 গুণ হ'ব 9। এতিয়া আটাইকেইটা পদ লৈ আহিম বাওঁফাললৈ, তেতিয়া হ'ব x - 3y + 3 - 9 = 0। এতিয়া 3ৰ পৰা 9টো বিয়োগ কৰিব পাৰি, বিয়োগ কৰিলে হ'ব x - 3y - 6 = 0। এইটো হ'ব 2 নম্বৰ সমীকৰণ। তেতিয়াহ'লে আমাক দুটা পৰিস্থিতি দিয়া আছিলে, আমি দুইটা পৰিস্থিতিকে x আৰু y ধৰি আমি দুটা সমীকৰণ বনালোঁ বা বিজয়ীভাৱে আমি দেখুৱাব পাৰিলোঁ। এতিয়া আমি এই সমীকৰণ দুটাৰ কাৰণে লেখ বনাব লাগে। প্ৰথম সমীকৰণটো ল'বা 1 নম্বৰ সমীকৰণৰ পৰা x - 7y + 42 = 0। ইয়াৰ পৰা আমি উলিয়াম xৰ মানটো x = -7y টো লৈ যাবা সোঁফাললৈ, তেতিয়া হ'ব +7y
প্লাছ 42 লৈ গ'লে হ'ব -42 এতিয়া আমি x আৰু y কাৰণে আমি তিনিটা মান উলিয়াম তিনিযোৰ মান উলিয়াম সেইকাৰণে এখন টেবুল লৈ ললোঁ x আৰু y ধৰি ইয়াতে আমি y মানবোৰ বহুৱাই যাম y মান যিকোনো বহাব পাৰিবা কিন্তু আমি যিকোনো বহাই দিলে কিন্তু আমি বিন্দুকেইটা গ্ৰাফত বহাব নোৱাৰিব পাৰোঁ সেইকাৰণে আমি এটা কাম কৰোঁ আমি এনেকৈ কিছুমান সংখ্যা বহাম যাতে সেইবোৰ 2 গুণিতক হিচাপে থাকে আমি y মান বহাম 6 বহালে কি হ'ব চোৱা আমি মৌখিকভাৱে কৰি ল'ম 7y আছে 7 আৰু y টো পূৰণ হৈ আছে 7 6 গুণ হ'ব 42 বিয়োগ 42 42 পৰা 42 গ'লে 0 তেতিয়াহ'লে x ৰ মানটো পাম 0 2 নম্বৰ ক্ষেত্ৰত আমি y মানটো বহাম 4 বহালে হ'ব 7 4 গুণ 28 28 বিয়োগ 42 28 পৰা যদি 42 টো বিয়োগ কৰা হয় তেতিয়াহ'লে হ'ব বিয়োগ 14 x ৰ মানটো পাম বিয়োগ 14 2 নম্বৰ বিন্দুটোৰ কাৰণে আমি y মানটো বহাম 2 বহালে হ'ব 7y 7 দুগুণে হ'ব 14 বিয়োগ 42 14 পৰা 42 বিয়োগ কৰিলে হ'ব -28 তেতিয়াহ'লে তিনিটা বিন্দু পালোঁ এতিয়া এই বিন্দুকেইটা আমি এই লেখ কাগজত বহুৱাম লেখ কাগজখন লোৱাৰ পিছতে আমি ইয়াতে x আৰু y অক্ষবোৰ লিখি দিব লাগিব এডাল হৈছে x অক্ষ এফালে সোঁফালে থাকিব x বাওঁফালে থাকিব x ডেছ y অক্ষৰ ওপৰৰ ফালে লিখিব লাগিব y তলৰ ফালে লিখিব লাগিব y ডেছ আৰু ইয়াতে এইটো হৈছে মূল বিন্দু যিটো 0 0 বিন্দু এতিয়া প্ৰথম জোৰটো আমি বহাম প্ৰথম বিন্দুটো বহাম সেইটো হৈছে 0,6 x ৰ ফালে 0 আৰু y ফালে 6 x ৰ ফালে 0 হ'লে ইয়াতে পাবা y ৰ ফালে 6 গ'লে পাবা এই বিন্দুটো এইটো হৈছে 0,6 তাৰ পিছত 2 নম্বৰ বিন্দু বহাম 2 নম্বৰ বিন্দুটো হৈছে -14,4 x ৰ ফালে যাব লাগিব বিয়োগ 14 y ফালে যাব লাগিব 4 x ৰ ফালে বিয়োগ 14 গ'লে ইয়াতে পাবা ওপৰলৈ যাবা 4 2 4 আমি 2 কে লোৱা আছে বিন্দুবোৰ গতিকে এইটো হ'ব -14,4 তাৰ পিছৰ বিন্দুটো আছে -28,2 x ৰ ফালে যাবা -28 আৰু y ফালে যাবা -2 তিনিটা বিন্দু আমি লেখ কাগজত বহুৱাই ল'লোঁ এতিয়া এই বিন্দু তিনিটাৰ মাজেদি আমি এডাল ৰেখা আঁকিব লাগিব আৰু ৰেখাডাল এই বিন্দু কেইটাৰ মাজেদি যাব লাগিব এইটো মনত ৰাখিবা যে ৰেখাডাল এই বিন্দু তিনিটাৰ মাজেদি যাব লাগিব সেইকাৰণে আমি বিন্দুকেইটা বহাওঁতে সদায় সাৱধান হ'ব লাগিব আমি বিন্দুকেইটা বহাওঁ বিন্দুকেইটা বহুৱা হৈ গ'ল লেখডাল আমি বনাম বিন্দু এই লেখডাল বা যিডাল আমি ৰেখা বনাম এই বিন্দুকেইটাৰ মাজেদি যাব লাগিব মন কৰিবা বিন্দুকেইটাই কটাকটি যিটো যোগ চিহ্নৰ নিচিনা হৈছে তাৰ মাজেদি যাব লাগিব আমি লেখটো আৰু অকমান মিলাব লাগিব আমি চাব এনেকৈ মিলাব লাগিব প্ৰথম বিন্দুটোৰ মাজেদি গ'ল 2 নম্বৰ বিন্দুটোত যোৱা নাই আমি অলপ তললৈ লৈ আহিলোঁ 2 নম্বৰ বিন্দুৰ মাজেদি গ'ল আৰু 3 নম্বৰ বিন্দুৰ মাজেদি গ'ল এতিয়া আমি লেখডাল অকমান দীঘল কৰি দিলোঁ এইটো হৈছে আমাৰ 1 নম্বৰ সমীকৰণৰ কাৰণে বনোৱা লেখ ৰঙা কৰি দিওঁ যাতে তোমালোকৰ চকুত সহজে পৰে এইটো হৈছে প্ৰথম বিন্দুৰ কাৰণে বনোৱা লেখ এবাৰ আমি যাম 2 নম্বৰ যিটো সমীকৰণ আছে সেই সমীকৰণৰ পৰা বিন্দুবোৰ উলিয়াম আৰু আমি লেখ কাগজত বহুৱাম আমাৰ যিডাল গ্ৰাফ আছে গ্ৰাফত আমি বহুৱাম তাৰ কাৰণে লৈ ল'ম আমি 2 নম্বৰ সমীকৰণটো 2 নম্বৰ সমীকৰণটো দিয়া আছে আমি পাইছোঁ যে x - 3y - 6 = 0 ইয়াৰ পৰা আমি লিখোঁ যে x = -3y টো লৈ যাওঁ সোঁফাললৈ +3y + 6 হ'ব আমি পালোঁ 3y + 6 ইয়াতে আমি বহাব লাগিব y মান আমি কি বহাম আগৰ প্ৰশ্নটোৰ নিচিনা আমি মন কৰিম y মানটো বহাই দিম আমি 0 বহালে x ৰ মানটো হ'ব 6 কাৰণ 3 আৰু y টো পূৰণ হৈ আছে তাৰ পিছতে y মানটো বহাম -10 y মানটো আমি বহুৱাম -10 হ'লে কি হ'ব চোৱা 3 লগত y টো পূৰণ কৰিব লাগে 3 10 গুণ হ'ব 30 আৰু মাইনাছ চিন্তা থকাৰ কাৰণে হ'ব -30 + 6 -30 + 6 কৰিলে হ'ব -24 x ৰ মানটো পালোঁ আমি -24 তাৰ পিছতে আমি আৰু এটা মান বহাব লাগে সেই মানটো আমি বহুৱাম -8 যদি y মানটো যদি -8 বহুৱা হয় তেতিয়াহ'লে হ'ব 3 8 গুণ 24 -24 + 6 -24 + 6 কৰিলে হ'ব -18 এতিয়া আমি এই বিন্দুকেইটা -8 বহালে হ'ব -18 এই বিন্দুকেইটা আমি এতিয়া এই লেখ কাগজত বহুৱাই লওঁ লেখ কাগজত বহাবৰ কাৰণে প্ৰথম বিন্দুকেইটা আমি চিনাক্ত কৰি লওঁ প্ৰথম বিন্দুটো হৈছে 6,0 x ৰ ফালে 6 আৰু y ফালে 0 x 6,0 বিন্দুটো হ'ব এই বিন্দুটো এইটো হৈছে 6,0 বিন্দু তাৰ পিছতে আহিলে -24 - 10
-24 -10 এইটো হৈছে -24 -10 হ'লে তললৈ আহিব লাগিব তললৈ আহি -y ৰ ফালে -10 ৰ পোনে পোনে বিন্দুটো আমি উলিয়াব লাগিব এইটো হ'ব -24 -10 বিন্দুটো তাৰ পিছৰ বিন্দুটো আমাক দিয়া আছে -18, -8 -18, -8 টো হ'ব এই বিন্দুটো এতিয়া এই তিনটা বিন্দুৰ মাজেদি যোৱাকৈ আমি এডাল ৰেখা আঁকিব লাগে আৰু ৰেখা হ'লে দুইফালে কাৰ্চিন থাকে গতিকে আমি কাৰ্চিনটো দিব লাগিব আৰু এই বিন্দু কেইটাৰ মাজেদি যাব লাগিব বনাই চাওঁ আহা এডাল এই এনেকৈ বনালো আমি বিন্দুটো মন কৰিবা গৈছে নে নাই যোৱা আটাইকেইটা বিন্দুৰ মাজেদি কিন্তু ৰেখাডাল পাৰ হ'ব লাগিব সেইকাৰণে আমি আৰু অলপ মিলাব লগা হ'ব পাৰে তললৈ আনিলো এনেকৈ আমি মিলাই দিম বিন্দুটো হৈছিলে আমাৰ 6,0 বিন্দুটো এইটো বিন্দু হয় মূল বিন্দু নহয় এই বিন্দু আৰু বাকি কেইটা বিন্দুৰ মাজেদি পঠাব লাগিব মন কৰা আমাৰ ৰেখাডাল আমি 2 নম্বৰ সমীকৰণৰ পৰা ওলোৱা বিন্দু কেইটাৰ মাজেদি পাৰ হৈ গৈছে আমি এই ৰেখাডালক এটা বেলেগ এটা ৰং দিও আমি দি দিও এই ৰংটো দি দিও আৰু অকমান ডাঙৰ কৰি দিও তেতিয়াহলে আমি আমাক যেটো দুটা পৰিস্থিতি দিছিলে দুইটা পৰিস্থিতিক আমি বিজয়ভাৱে আমি দেখালো বা সমীকৰণ বনালো তাৰ পিছতে দুইটা সমীকৰণৰ কাৰণে আমি লেখ বনালো গতিকে এক নম্বৰ প্ৰশ্নটো আমাৰ সমাধানটো ইয়াতে শেষ হৈছে এতিয়া আমি যাম 2 নম্বৰ প্ৰশ্নটোলে 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে 2 নম্বৰ প্ৰশ্নটোত আমাক কোৱা হৈছে যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে এতে বেট আৰু বল কিনিছে আৰু তেওঁ পইচা দিব লগা হৈছে 3900 টকা গতিকে এই প্ৰশ্নটো কৰিবৰ কাৰণে আমি বেট আৰু বলৰ দামটো ধৰিব লাগিব আমি এখন বেটৰ দাম ধৰিম এখন বেটৰ দাম ধৰিম আমি x টকা তাৰ পিছতে আমি ধৰিব লাগিব বলৰ দাম এটা বলৰ দাম ধৰিম আমি y টকা এতিয়া প্ৰথম যেটো আমাক শৰ্ত দিয়া আছে সেই শৰ্তৰ পৰা আমি সমীকৰণ এটা বনাবলৈ যত্ন কৰো আহা according to the question প্ৰশ্নমতে প্ৰথম শৰ্তত কৈছে 3খন বেট কিনিছে এখন বেট কিনিলে x টকা দিব লাগে 3খন বেট কিনিলে দিব লাগিব আমি 3x টকা বল কিনিছে 6টা এটা বল কিনিলে y টকা দিব লাগে 6টা বল কিনিলে দিব লাগিব 6y টকা 3x + 6y ইকুৱেল কে টকা দিব লাগে মুঠতে দিব লাগে 3900 আমি লিখিব পাৰো বা লিখিব লাগিব যে এটো হৈছে বেটৰ দাম তাৰপৰ হৈছে বলৰ দাম বেট আৰু বল দুটা দাম লগ লগাই দিয়া লগে লগে মুঠতে যেটো দাম আমাক প্ৰশ্নতে দিয়া আছে 3900 সেই 3900 টো লিখিব লাগিব এতিয়া আমি দেখিলো যে ইয়াতে 3 6 আৰু 3900 আটাইকেইটা সংখ্যাকে 3 এ হৰণ কৰিব পাৰি গতিকে হৰণ কৰি দিম 3 এ হৰণ কৰি আমি পাম x + 6 যাব দুবাৰ গতিকে লিখিব লাগিব 2y = 3900 যদি 3 এ হৰণ কৰি দিয়া তেতিয়া হলে যাব 1300 বাৰ গতিকে আমাৰ প্ৰথম পৰিস্থিতিটো আমি সমীকৰণত আমি দেখুৱাব পাৰিলো এবাৰ আমি যাম 2 নম্বৰ শৰ্তটোলে 2 নম্বৰ শৰ্তত কৈছে তেওঁ 1300 টকাত এবাৰ তেওঁ কি কৰে 1300 টকা খৰচ কৰিছে 1300 টকা খৰচ কৰি এখন বেট আৰু 3টা বল কিনিছে বেট কিনিলে এখন বেটৰ দাম x টকা হোৱাৰ কাৰণে আমি লিখিম x যোগ তাৰ হৈতে আমি বলৰ দামটো যোগ কৰিম বল কিনিছে 3টা এটা বলৰ দাম যদি y টকা হয় 3টা বলৰ দাম হ'ব 3y = মুঠতে দাম কে টকা দিয়ে 1300 টকা দিয়ে x + 3y = 1300 এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া আমি ইয়াক যেহেতু বিজয়ভাৱে বা আমি সমীকৰণ বনাই দেখুৱালো এতিয়া আমি লেখ কাগজত আমি তাৰ কাৰণে গ্ৰাফ বনাব লাগিব প্ৰথম সমীকৰণটো লৈ লম যেটো হৈছে x + 2y = 1300 আমি ইয়াৰ পৰা উলিয়াম x ৰ মানটো লিখিম x = 1300 বিয়োগ 2y ইয়াতে আমি প্ৰথম বহাম y মানটো তোমালকে যিকোনো বহাব পাৰিবা কিন্তু যিকোনো বহালে আমি 1 2 নবহাম আমি এনেকৈ কিছুমান সংখ্যা বহাম যিকিটা সংখ্যা বহালে আমি লেখ কাগজত বিন্দু কিটা বহাবলে সহজ হয় এটা কাম কৰি যেটো খ বহুত ডাঙৰ 1300 বুলি ক'লে বহুত ডাঙৰ সংখ্যা হয় গতিকে y মানটো আমি 100 200 তেনেকৈ বহাব পাৰো এটা কাম কৰো প্ৰথম y মানটো বহাই দিও 500 বহালে কি হ'ব চোৱা 2 লগত 500 টো পূৰণ হ'ব তেতিয়া হলে আমি পাম যে 1300 বিয়োগ 2 500 গুণ হ'ব 1000 1300 ৰ পৰা 1000 বিয়োগ কৰিলে হ'ব 300 যদি y মানটো যদি আমি 500 বহাও তেতিয়া হলে x ৰ মানটো হ'ব 300 তাৰ পিছতে আমি বহাম y মানটো 600 বহাই দিম 600 বহালে কি হ'ব চোৱা 2 600 গুণ হয় 1200 তেতিয়া হলে আমি 1300 ৰ পৰা 2 600 গুণ 1200 বিয়োগ কৰি দিম 1200 বিয়োগ কৰিলে হ'ব 100 x ৰ মানটো পাম আমি 100 আৰু এটা মান উলিয়াব লাগে তাৰ কাৰণে আমি y মানটো বহাব লাগিব যিকোনো বহাব পাৰা গতিকে 400 বহাই দিও 400 বহালে হ'ব
1300 বিয়োগ 2 400 গুণ হয় 800 2 400 গুণ হয় 800 1300 পৰা 800 বিয়োগ কৰিলে হ'ব 500 1300 পৰা 800 বিয়োগ কৰিলে হ'ব 500 তেতিয়াহ'লে আমি y ৰ ভ্যালুটো যদি 400 বহাও x ৰ ভ্যালুটো পাম 500 এতিয়া আমি বিন্দু কেইটা লেখ কাগজত বহাই দিও এডাল হৈছে x অক্ষ বাওঁফালে থাকিব x সোঁফালে থাকিব x বাওঁফালে থাকিব x ডেশ ওপৰফালে থাকিব y আৰু তলফালে থাকিব y ডেশ এটা বিন্দু কেইটা বহাও প্ৰথম বিন্দুটো হৈছে 300 500 x ৰ ফালে 300 যাব লাগিব y ৰ ফালে 500 যাব লাগিব কোনটো বিন্দু হ'ব x ৰ ফালে আতে 300 y ৰ ফালে যাব লাগিব 500 এইটো বিন্দু হৈছে আমাৰ প্ৰথম বিন্দু তাৰ পিছৰ বিন্দুটো আছে 100 আৰু 600 x ৰ ফালে 100 y ৰ ফালে হ'ব 600 100 আৰু 600 তাৰ পিছৰ সমীকৰণটো তাৰ পিছৰ বিন্দুটো হৈছে 500 400 x ৰ ফালে যাম 500 আৰু y ৰ ফালে যাম 400 500 400 এই বিন্দুটোৱে হ'ব 500 400 বিন্দুটো এতিয়া এই বিন্দু তিনিটাৰ মাজেদি আমি এডাল ৰেখা অংকন কৰিব লাগে এটা ৰেখা আঁকিম ৰেখা কেইটা এই বিন্দু কেইটাৰ মাজেদি যাব লাগিব এটা ৰেখা আঁকিবলৈ যত্ন কৰোঁ মন কৰা ৰেখাডাল বিন্দু কেইটাৰ মাজেদি যোৱা নাই গতিকে আমি ইয়াক আৰু অলপ ভালদৰে সজাব লাগিব এতিয়া চোৱা আমি যেটা ৰেখা আঁকিছো ৰেখা কেইডাল বিন্দু কেইটাৰ মাজেদি যোৱা নাই কিন্তু যাওঁ হৈ আছে অকণ আমি মিলাই দিব লাগিব আৰু তোমালোকে যেহেতু স্কেলাৰে আঁকিবা স্কেলাৰ আঁকিলে ইমান দিগদাৰ নাই তোমালোকে সহজে মিলাব পাৰিবা মই ইয়াতে কৰাৰ কাৰণে অকণ অসুবিধা হৈছে মই কি কৰিব লাগিব লেখডাল আঁকিলো আৰু লেখডাল তোমালোকে যিমান পাৰা সদায় দীঘল কৰিবা বহুতে ছুটিকে অকল বিন্দু কেইটাতে থৈ দিয়ে সেইটো নকৰিবা লেখডাল যিমান পাৰা তোমালোকে দীঘল কৰিবা যাতে x আৰু y অক্ষক কটাকটি কৰে বা তোমালোক গোটেই গ্ৰাফত এই ৰেখাডাল থাকে বনালো আমি ৰেখাডাল বনোৱা হৈ গ'ল বিন্দু কেইটাৰ মাজেদি পাৰ হ'ল ৰংটো আমি অকমান হলন ডাঠ কৰি দিও যাতে আমাৰ চকুত সহজে পৰে হৈ গ'ল তাৰ পিছতে আমি 1 নম্বৰ সমীকৰণৰ কাৰণে গ্ৰাফ বনালো আমি লিখি দিব পাৰো এটো 1 নম্বৰ সমীকৰণৰ কাৰণে যেটো বনাইছো এটা আমি 1 বুলি লিখি দিলো এতিয়া আমি 2 নম্বৰ সমীকৰণৰ লেখডাল বনাবৰ কাৰণে 2 নম্বৰ সমীকৰণৰ পৰা x আৰু y মানবোৰ উলিয়াই ল'ব লাগিব তাৰ কাৰণে প্ৰথমে আমি লম 2 নম্বৰ সমীকৰণটো আৰু ইয়াৰ পৰা আমি x টো ৰাখি দিম বাওঁফালে তেতিয়া হ'ব x = 1300 বিয়োগ 3y এটা আমি y মানটো বহাব লাগে y মান আমি প্ৰথমে বহাই দিও 300 যদি 300 বহাই দিও তেতিয়া হলে কি হ'ব চোৱা 3 পূৰণ 300 হৈ আছে গতিকে হ'ব 1300 বিয়োগ 3 পূৰণ 300 কৰিলে হ'ব 900 1300 বিয়োগ 900 1300 পৰা 900 বিয়োগ কৰিলে হ'ব 400 তেতিয়া হলে y মানটো 300 হলে x ৰ মানটো হ'ব 400 তাৰ পিছতে আমি বহুৱাই দিও y মানটো বহুৱাই দিও আমি এবাৰ 200 y মানটো যদি 200 বহাই দিয়া হয় তেতিয়া হলে হ'ব 1300 বিয়োগ 3 200 গুণ হ'ব 600 1300 বিয়োগ 600 1300 পৰা 600 বিয়োগ কৰিলে হ'ব 700 1300 পৰা 600 বিয়োগ কৰিলে হ'ব 700 তাৰ পিছতে y মানটো বহাই দিও 500 যদি 500 বহাই দিয়া হয় তেতিয়া হলে হ'ব 1300 বিয়োগ 3 500 গুণ হয় 1500 1300 বিয়োগ 1500 কৰিলে পাবা -200 গতিকে এতিয়া আমি তিনটা বিন্দু উলিয়াই ললো আৰু এই বিন্দু কেইটা আমি লেখ কাগজত বহুৱাই যাব লাগিব প্ৰথম বিন্দু 400 300 বিন্দুটো চাই লও প্ৰথমে আছে 400 ওপৰলৈ যাব 300 এটো হৈছে আমাৰ প্ৰথমটো বিন্দু 2 নম্বৰ বিন্দুটো হৈছে 700 200 700 তাৰ পিছতে ওপৰলৈ যাব 200 700 200 হৈছে এটো বিন্দু তাৰ পিছতে আছে 500 আৰু -200 তাৰ পিছতে আমাৰ আছে -200 x ৰ ফালে -200 যাব লাগিব আৰু তললৈ আহি আৰু ওপৰলৈ যাব 500 y মানটো প্লাস থকাৰ কাৰণে আমি ওপৰলৈ যাব লাগিব এতিয়া এই বিন্দু কেইটাৰ মাজেদি আমি এডাল ৰেখা আঁকিব লাগিব এটা ৰেখা আঁকিম আৰু ৰেখাডাল এই বিন্দু কেইটাৰ মাজেদি যোৱাকৈ আঁকিব লাগিব আহা বিন্দু কেইটাৰ মাজেদি যোৱাকৈ আঁকি চাওঁ এই বিন্দুৰ পৰা আৰম্ভ কৰোঁ এইটো বিন্দুৰ মাজেদি যাব লাগিব আৰু এই তিনটা বিন্দুৰ 3 নম্বৰ বিন্দু এই বিন্দুটোৰ মাজেদি যাব লাগিব ৰেখাডাল অলপ ছুটি হৈ আছে আমি অকণ দীঘল কৰি দিও এতিয়া দীঘল কৰি দিয়াৰ লগে লগে আমি পাম ৰেখাডাল এনে ধৰণে আমি এডাল ৰেখা পাম এতিয়া ৰেখাডাল ৰংটো অকমান হলনি কৰি দিছো যাতে আমাৰ চকুত সহজে পৰে তেতিয়া হলে চোৱা আমি 1 নম্বৰ আৰু 2 নম্বৰ দুইটা সমীকৰণৰ কাৰণে আমি দুডাল বেলেগ বেলেগ ৰেখা পালো এতিয়া এই ৰেখা কেইটাৰ নামটো দি দিবা প্ৰথমটো 1 নম্বৰ দিয়া হ'ল 2 নম্বৰটো দিবা 2 নম্বৰ তেতিয়া হলে আমাৰ চোৱা যেটো পৰিস্থিতি দিয়া আছিল আমি তাক বিজীয়ভাৱে অৰ্থাৎ আমি সমীকৰণ বনাই দেখালো তাৰ পিছত আমি দেখাব লাগিছিল লেখ বনাই
আমি লেখ বনাইও দেখুৱাই দিলোঁ গতিকে ইয়াৰ সমাধানটো ইয়াতে শেষ হ'ব এবাৰ আমি চাম আহা 3 নম্বৰ প্ৰশ্নটো ইয়াতে কোৱা হৈছে যে 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম আছিল 160 টকা এমাহৰ পিছত যেহেতু আপেল আৰু আঙুৰৰ দামটো সদায় কম বেছি হৈ থাকে ইয়াতে এদিন কি কৰিলে চোৱা 2 কেজি আপেল আৰু 1 কেজি আঙুৰ কিনিছে 1600 টকাত সেইকাৰণে আমি ইয়াতে আপেল আৰু আঙুৰৰ দামটো ধৰি ল'ব লাগিব ধৰা হ'ল 1 কেজি আপেলৰ দাম x টকা আপেলৰ যিটো দাম হ'ব তাক আমি ধৰিম x টকা আঙুৰৰ যিটো দাম হ'ব তাক ধৰিম আমি y টকা এতিয়া আমি প্ৰথম চৰ্তমতে সমীকৰণ যদি বনাও তেতিয়া আমি দেখিছো আপেল কিনিছে 2 কেজি 1 কেজি দাম x টকা 2 কেজি দাম হ'ব 2x টকা আৰু আঙুৰ কিনিছে মাত্ৰ 1 কেজি প্লাস y টকা দিব লাগিব y টকা ইয়াতে প্ৰথমটো হৈছে আপেলৰ দাম তাৰ পিছত হৈছে আঙুৰৰ দাম দুইটা লগ লগাই দিলে হ'ব 160 প্ৰথম চৰ্তটো আমি সমীকৰণ দেখালো এবাৰ 2 নম্বৰ চৰ্তলৈ যাম ইয়াত কৈছে 4 এমাহৰ পিছত ইয়াত এমাহটো কোনো প্ৰয়োজন নাই তেও কি কিনিছে হেতু চোৱা 4 কেজি আপেল কিনিছে 4 কেজি যদি আপেল কিনে আমি লিখিব লাগিব 4x 1 কেজিত x টকা 4 কেজিত 4x টকা আঙুৰ কিনিলে 2 কেজি আঙুৰ 2 কেজি কিনিলে 1 কেজি দাম y টকা 2 কেজি দাম হ'ব 2y আপেল আৰু আঙুৰৰ দাম লগ লগাই দিম বা যোগ কৰি দিম যোগ কৰি দিলে হ'ব মুঠতে দিব লাগিব 300 টকা প্লাস 300 এতিয়া আটাইকেইটা সংখ্যাকে 2 এ হৰণ কৰি দিম 2x ক যদি 4x ক যদি 2 এ হৰণ কৰা হয় 2 2 4 তেতিয়া হলে আমি পাম 2x আৰু 2 এ এবাৰ যায় গতিকে থাকিব y ইকুৱেল টু 300ক যদি আমি 2 এ হৰণ কৰো হ'ব 150 এটো হৈছে 2 নম্বৰ সমীকৰণ আমি দুটা সমীকৰণ পাই গলো এতিয়া এই সমীকৰণ কেইটাৰ কাৰণে আমি লেখ কেইটা বনাব লাগে তাৰ কাৰণে আমি গ্ৰাফ কাগজ লৈ ল'ব লাগিব আৰু প্ৰথম সমীকৰণৰ পৰা আমি ইয়াতে x আৰু y মানবোৰ উলিয়াব লাগিব এক নম্বৰ সমীকৰণত যদি চোৱা y টো অকলে আছে গতিকে এবাৰ বাওঁফালে y টো ৰাখি দিবা আমি যে বাওঁফালে অকল x এ ৰাখিব লাগে কথা নাই তোমালোকে যিটো পদ অকলে দেখা তাক তোমালোকে বাওঁফালে ৰাখি দিবা ইয়াত y টো অকলে থকাৰ কাৰণে y টো বাওঁফালে গ'ল বাওঁফালে আছে সোঁফালে হ'ব 1600 বিয়োগ 2x এতিয়া আমি ইয়াতে x ৰ মানটো বহাব লাগে x ৰ মানটো প্ৰথমে বহাই দিও আখি বহাই দিও আখি বহালে কি হ'ব চোৱা 160 বিয়োগ 2 পুৰাণ আখি হ'ব 160 160 ৰ পৰা 160 বিয়োগ কৰিলে হ'ব 0 y মানটো পালো আমি 0 তাৰ পিছতে x ৰ মানটো বহাই দিও 50 x ৰ মানটো যদি 50 বহাই দিও তেতিয়া হলে কি হয় চোৱা 50 বহালে হ'ব 160 বিয়োগ 2 50 গুণ 2 50 গুণ হ'ব 100 160 ৰ পৰা 100 বিয়োগ কৰিলে হ'ব 60 আমি আৰু এটা বিন্দু উলিয়াব লাগে এবাৰ আমি x ৰ মানটো বহাই দিও 70 70 বহালে হ'ব 160 বিয়োগ 2 পুৰণ 70 2 পুৰণ 70 140 160 ৰ পৰা 140 বিয়োগ কৰিলে হ'ব 20 y মানটো হ'ব 20 এতিয়া এই বিন্দু কেইটা আমি গ্ৰাফ কাগজত বহুৱাই লওঁ প্ৰথম বিন্দুটো হৈছে আখি আৰু 0 x ৰ ফালে আখি y ৰ ফালে 0 গতিকে এটো হ'ব প্ৰথম বিন্দু তাৰ পিছতো আছে 50 আৰু 60 x ৰ ফালে 50 আৰু y ৰ ফালে 60 ওপৰলৈ যাব লাগিব 60 হলে এই বিন্দুটো হ'ব 2 নম্বৰ বিন্দু তাৰ পিছৰ বিন্দুটো আছে 70 20 x ৰ ফালে 70 আৰু y ৰ ফালে যাব লাগিব 20 এতিয়া এই বিন্দু কেইটাৰ মাজেদি আমি এডাল আমি কি আঁকিব লাগিব ৰেখা অংকন কৰো আহা এই বিন্দু কেইটাৰ মাজেদি যোৱাকৈ এডাল ৰেখা আঁকিব লাগে এই বিন্দু তিনটাৰ মাজেদি যোৱাকৈ আমি এডাল ৰেখা প্ৰথমে বনাই ললো এতিয়া মন কৰিবা আমি এডাল বিন্দু কেইটাৰ মাজেদি ৰেখাডাল যাব লাগিব স্কেলাৰ আঁকিলে ইমান অসুবিধা নাই তোমালোকে স্কেলাৰ সহজে আঁকিব পাৰিবা মই ইয়াত অকাৰ কাৰণে অকমান ৰেখাবোৰ ওপৰলে তললে গুছি গৈছে তোমালোকে স্কেলাৰ ভালদৰে আঁকিলে মিলাই আঁকিবা এতিয়া আমি প্ৰথম বিন্দু কেইটা জয়েন কৰি বা প্ৰথম বিন্দু কেইটা লগ লগাই আমি এডাল ৰেখা পালো ৰেখাডাল অকমান ডাঠ কৰি দিও তাৰ পিছত আমি 2 নম্বৰ সমীকৰণটোলৈ যাম 2 নম্বৰ সমীকৰণটো আমি x আৰু y মানবোৰ উলিয়াই লম 2 নম্বৰ সমীকৰণত আমাক দিয়া আছে 2x + y = 150 ইয়াতো আমি একে ধৰণে y টো অকলে কৰি দিও সোঁফালে যাব 150 বিয়োগ 2x এটা আমি x ৰ মান বহাম x ৰ মান প্ৰথমে বহাই দিও 70 x ৰ মানটো যদি 70 বহাই দিয়া তেতিয়া হলে হ'ব 150 বিয়োগ 270 গুণ 140 150 ৰ পৰা 140 বিয়োগ কৰিলে হ'ব 10 y ভ্যালুটো পালো আমি 10 তাৰ পিছতে আমি বহাম 60 x ৰ মানটো বহাই দিম 60 বহালে হ'ব 150 বিয়োগ 260 গুণ হৈছে 120 150 ৰ পৰা 120 বিয়োগ কৰিলে হ'ব 30 তাৰ পিছতে আমি x ৰ মান বহাম 50 যদি বহাই দিয়া তেতিয়া হলে হ'ব 150 বিয়োগ ইয়াতে 2 টো x ৰ লগত পূৰণ হ'ব 2 50 গুণ 100 150 বিয়োগ 100 সমান হ'ব 50
এতিয়া আমি এই বিন্দুকেইটা গ্ৰাফ কাগজত বহুৱাম প্ৰথম বিন্দুটো হৈছে 70 আৰু 10 প্ৰথম বিন্দুটো আমি বহাই লওঁ 70 আৰু 10 x ৰ ফালে 70 y ফালে হৈছে 10 এটো বিন্দু তাৰ পিছৰ বিন্দুটো আছে 60 আৰু 30 x ৰ ফালে 60 y ফালে 30 x ৰ ফালে 60 30 হ'ব এটো বিন্দু তাৰ পিছৰ বিন্দুটো আছে 50 আৰু 50 50 আৰু ওপৰ ফালে যাব 50 এতিয়া আমি এই বিন্দু কেইটাৰ মাজেদি এডাল ৰেখা আঁকি দিওঁ আহা বিন্দু কেইটাৰ মাজেদি যোৱাকে এডাল ৰেখা আঁকিম ৰেখাডাল হ'ব এনেকৈ আমি পাম চাগে আমি বিন্দু কেইটাৰ মাজেদি পঠাব লাগিব গতিকে এনেকৈ আমি দি ললো বিন্দু কেইটাৰ মাজেদি যোৱাকে আৰু অলপ মিলাব লাগিব মিলাই দিয়া লগে লগে আমি এডাল ৰেখা এনেকৈ পালো ৰেখাডাল যিমান পাৰা তোমালোকে কি কৰিবা দীঘল কৰিব লাগে এটো কথা কৈছো ৰেখাবোৰ বা লেখবোৰ তোমালোকে যিমান পাৰা সদায় দীঘলকে আঁকিবলৈ যত্ন কৰিবা এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণৰ কাৰণে বনোৱা লেখ অকমান ডাঠ কৰি দিও যাতে আমাৰ চকুত সহজে পৰে এডাল হৈছে 2 নম্বৰ সমীকৰণৰ কাৰণে বনোৱা লেখ আমাৰ তেতিয়া হলে দুইটা সমীকৰণৰ কাৰণে বনোৱা লেখ আমি দুডাল পাই গলো এতিয়া আমি লেখ কেইডালৰ নাম কেইটা দি দিম এডালৰ নাম দিম আমি 1 নম্বৰ সমীকৰণৰ কাৰণে বনোৱা যিডাল লেখ আছে তাক আমি 1 নম্বৰ দিম প্ৰথমটো হৈছে 1 নম্বৰ আৰু 2 নম্বৰত গ্ৰীন কালাৰ বনোৱাডাল হৈছে 2 নম্বৰ তেতিয়া হলে আমি যেটো পৰিস্থিতি দিয়া আছিল তাক আমি জ্যামিতিকভাৱে বা লেখৰ সহায়ত উপস্থাপন কৰিব পাৰিলো ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি মানে আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনা হৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ